হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই লৈ আহিছোঁ চিকেন দম বিৰিয়ানীৰ ৰেচিপি। কিদৰে মই ঘৰতে বনালোঁ ঘৰত থকা সামগ্ৰী ইউজ কৰি। চিকেন দম বিৰিয়ানী খাবলৈ যিমান সোৱাদ, বনাবলৈও তেনেই সহজ। আহকচোন কিদৰে বনালোঁ চাওঁ। চিকেন দম বিৰিয়ানী বনাবলৈ আপোনাক লাগিব বাসমতি ৰাইচ। বাসমতি যিটো লং গ্ৰেইন ৰাইচ সেইটো ভাল হয়, তাৰ বাহিৰে বেলেগ আপুনি ইউজ নকৰিব। ব্ৰেণ্ড আপুনি যি ইচ্ছা ইউজ কৰিব পাৰে। আপোনাক লাগিব চিকেন বা মুৰ্গীৰ মাংস আপুনি হিচাপ মতে ল'ব। মই 500 গ্ৰাম মুৰ্গীৰ মাংস লৈছোঁ আৰু তাৰ লগত মই প্ৰায় 3 পোৱা চাউল ল'ম। 3 পোৱা মানে আধা কেজিতকৈ অকণমান বেছি, আপুনি আধা কেজিও ল'ব পাৰে। এয়া লৈছোঁ আদা, নহৰু আৰু সৰু পিঁয়াজ এটা কাটি লৈছোঁ আৰু লৈছোঁ এটা সৰু শুকান জলকীয়া। গুটিবোৰ এৰুৱাই লৈছোঁ যিমান পাৰোঁ, গুটি খোৱা ভাল নহয়। এইখিনি মই পেষ্ট বনাই মেৰিনেট কৰিম। তো প্ৰথম ষ্টেপটো হ'ব চিকেন মেৰিনেশ্যন আৰু ৰাইচখিনি ছ'ক কৰিম। প্ৰথমতে এইখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ, পেষ্ট বনাই ল'লোঁ। আৰু এতিয়া কিছুমান গুড়ি মছলা যেনেকৈ ধনিয়া, জিৰা, নিমখ, তাৰপিছত গৰম মছলা, জলকীয়া, অকণমান পুদিনা, এটা সৰু পিঁয়াজ আৰু হালধি, এইখিনি মই চিকেনত দি মেৰিনেট কৰিম। এয়া লাহেকৈ ইয়াত পেলাই দি গোটেইখিনি মছলা ভালদৰে মিহলাই ল'ব। হাতেৰে আপুনি মিহলাব, কিয়নো হাতেৰে মিহলালে আমাৰ খাদ্যসমূহৰ টেষ্ট বাঢ়ে। কিয় বাঢ়ে মই ক'ম বাৰু আপোনাক আগলৈ, চাই থাকক। এয়া মই আমুল ফ্ৰেছ ক্ৰীম দিছোঁ। ইয়াৰ সলনি আপুনি বাটাৰ মিল্ক ইউজ কৰিব পাৰে। বাটাৰ মিল্ক কিদৰে বনাব পাৰি মই আগৰ ভিডিঅ'বিলাকত মেনশ্যন কৰিছোঁ। এবাৰ যদি ভিডিঅ'বোৰ চাই তেতিয়াহ'লে গম পাব। তো এয়া আমুল ফ্ৰেছ ক্ৰীম অকণমান দিলোঁ কিছুমান ঠাইত। ইয়াত দৈও ইউজ কৰা হয় এইটো ষ্টেজত। মই দৈ ইউজ কৰিম বাৰু, কিন্তু অকণমান পিছত। তো এতিয়া এইখিনি এইদৰে মই ভালদৰে মিক্স কৰি ল'ম। এয়া প্ৰথমে ফৰ্কেৰে মই ভালদৰে মছলাখিনি মিলাই হাতেৰে মঠি ল'ম গোটেইখিনি। নিমখ আপুনি আপোনাৰ সোৱাদ অনুসৰি এডজাষ্ট কৰি দিব। এয়া প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মোৰ কামখিনি হ'ব চাউলখিনি তিয়াই লোৱাৰ আগতে ভালদৰে ইয়াক ধুই ল'ব। চাউলখিনি আপুনি যিকোনো ব্ৰেণ্ডৰ ইউজ কৰিব পাৰে। মই ইয়াতে দেখুৱাইছোঁ বাসমতি ৰাইচ, ডাবৰৰ ইণ্ডিয়া গেট। ফৰ্চুনৰ যিটো বাসমতি ৰাইচ সেইটো মই আগে পিছে ইউজ কৰিছোঁ, সেইটো ভাল হয়। তো এইখিনি মই ভালদৰে চাফা পানীৰে ধুই ল'ম আৰু ভালদৰে 2-3 বাৰ ধোৱাৰ পিছত এইখিনি ছ'ক কৰিবলৈ মই থৈ দিম। চাউল এইদৰে আপুনি যেতিয়া ধুই লয় আৰু ধুই পেলাই যেতিয়া তিয়াই ৰাখে কিছুপৰ, তেতিয়াহ'লে চাউলখিনি কোৱালিটি ভাল হয়। যিখিনি পোলাও নৰ্মেল আপুনি ডেইলি ৰাইচো এইদৰে তিয়াই ৰাখিব পাৰে। ডেইলি ৰাইচ বহুতকে মই দেখিছোঁ, ঘৰৰ ডাঙৰসকলক এইদৰে তিয়াই ৰাখে আধা ঘণ্টা 1 ঘণ্টা। চাউলখিনি বৰ ধুনীয়া হৈ ওলাই আহে। আৰু বিৰিয়ানীততো আমাক ফ্লাফি ৰাইচ লাগে ন, টেক্সচাৰটো। তো তেনেকুৱা ফুলা চাউলৰ বাবে এইদৰে তিয়াই ৰাখিব আপোনালোকে। চাউলখিনি মই 45 মিনিটছমান তিয়াই ৰাখিছিলোঁ আৰু এইখিনি অকণমান ফুলি উঠিছে, অকণমান কালাৰটো চেঞ্জ হৈ গৈছে। এইখিনি প্ৰায় ৰেডি হৈ গৈছে কুকিঙৰ বাবে। আৰু এয়া মই ছাইডত সিমান সময়ে চিকেনখিনিও মই থৈছিলোঁ। এইখিনি চাওক, মই অকণমান ড্ৰাই গৰম মছলা ইউজ কৰিছোঁ। জাবিত্ৰী, জায়ফল, জিৰা, লং, দালচিনি আৰু ইলাচি, এইখিনি মই ইয়াতে দি দিম। ইয়াতে কিছুমানে তেজপাত, ষ্টাৰ এনিজ আৰু তেনেকুৱা ধৰণৰ আন মছলাও দিয়ে। তেজপাত, ষ্টাৰ এনিজ আজি মই নিদিলোঁ। ষ্টাৰ এনিজ নাছিলে আৰু তেজপাত মই ইচ্ছা কৰিয়ে নাই দিয়া, কিয়নো জাবিত্ৰী আৰু জায়ফলৰ ফ্লেভাৰটো অকণমান ডিফাৰেণ্ট হয় ন। তো সেইকাৰণে মই আজি তেজপাত দিয়া নাই, এইখিনিৰ যাতে ফ্লেভাৰটো বেছি ধুনীয়াকৈ ওলাই আহে। পিঁয়াজ এতিয়া ভাজি ল'ম। পিঁয়াজ মই লৈছোঁ প্ৰায় 3টা নে 4টা পিঁয়াজ মই এনেদৰে মিহিকৈ কাটি হাতেৰে মোহাৰি লৈছোঁ। তাৰপিছত এইখিনি তেলত মই ডিপ ফ্ৰাই কৰিম। পিঁয়াজৰ এনেদৰে ভজাটো এই ৰেচিপিৰ এটা বিশেষ এলিমেণ্ট হয়। কেনেকৈ হয়, কিয়নো এই ভজা পিঁয়াজে যিটো আমাৰ চিকেনৰ গ্ৰেভি হ'ব তাত ধুনীয়া কালাৰ আনি দিব। আৰু তাৰ বাহিৰেও ইয়াৰ এটা ধুনীয়া ভজাৰ গোন্ধ এটা থাকে। ভজা পিঁয়াজৰ এটা নাটি ফ্লেভাৰ, এটা ভজা গোন্ধ যিটো আমি বিৰিয়ানীত ইউজ কৰিম। আৰু তেতিয়া গোটেই বিৰিয়ানীখিনিত ধুনীয়া এটা ফ্লেভাৰ আহিব পিঁয়াজৰ।
আৰু গ্ৰেভিখিনিও ধুনীয়া হৈ উঠিব। সেইকাৰণে পিঁয়াজখিনি এইদৰে ভাজি লোৱা হয়। মই এইদৰে 2-3টা বেচত পিঁয়াজখিনি ভাজি ৰেডি কৰিম আৰু এইখিনি এখন প্লেটত ৰাখি যাম। এইদৰে মই আনখিনি পিঁয়াজো ভাজি ল'লোঁ। পিঁয়াজখিনি খুব সাৱধানেৰে ভাজিব, তেল অকণমান বেছি লাগিব আৰু চাব গোটেইখিনি পিঁয়াজ একেদৰে নিদিব। মই এটা কুকাৰ যিটোত তিয়াইছিলোঁ চাউলখিনি, সেইটো অকণমান সময় উতলিবলৈ দিলোঁ আৰু তাৰপিছত ইয়াত নিমখ সোৱাদ অনুযায়ী মই এতিয়া নিমখ এডজাষ্ট কৰিলোঁ আৰু লগতে দি দিম তেল আপুনি নিজৰ ইচ্ছামতে দিব। মাষ্টাৰ্ড অইলৰ বাহিৰে চাউলত যিকোনো অইল দিব বা বাটাৰ বা ঘি দিব পাৰে। অকণমান জাষ্ট এচামুচ, যাতে চাউলবোৰ লাগি নধৰে ইটো সিটোৰ লগত। এইদৰে মিক্স কৰি প্ৰথমতে মই সৰু বাচনত দিছোঁ, পিছলৈ বাচনটো মই ট্ৰান্সফাৰ কৰি দিম এটা ডাঙৰ বাচনত, বা একেবাৰে আপুনি ডাঙৰ বাচনতে দি দিব পাৰে। পিঁয়াজখিনিও মোৰ এইফালে ভাজি ৰেডি হৈ গ'ল। এইখিনি এতিয়া নমাই থ'ম। 10-15 মিনিট পিছত এইখিনিও ৰেডি হৈ গ'ল চাউলখিনি কিন্তু 100% কুক নকৰিব, 80% কুক কৰিব। 70% to 80% যদি আপুনি এইখিনি সিজায় মাত্ৰ প্ৰথম ষ্টেজত, তেতিয়াহে চাউলখিনি ধুনীয়া হৈ উঠিব। দেখিছেনে, চাউলখিনি ভাঙি গৈছে, মানে ই কমপ্লিটলি সিজা নাই। এতিয়া ইয়াক ষ্ট্ৰেইন কৰি ল'লোঁ আৰু লগতে লগালগ ঠাণ্ডা পানীৰে ইয়াক ধুই দিলোঁ, যাতে আৰু বেছি সিজি নাযায়। পিঁয়াজ ভজা তেলখিনিয়ে মই এটা কুকাৰত লৈ ল'লোঁ। আপোনালোকৰ এইটো ট'টেলি অপশ্যনেল, আপুনি নল'বও পাৰে। মই লৈছোঁ আৰু তাত অকণমান আৰু বেছি অইল দিলোঁ। প্ৰায় আধা কাপমান মই তেল ইউজ কৰিছোঁ এটা নৰ্মেল কাপেৰে, আধা কাপ মানে 30 ml মান মেবি। আৰু ইয়াতে দি দিম মেৰিনেটেড চিকেনখিনি। ইয়াত আপুনি তেলৰ লগত অকণমান ঘি বা বাটাৰো দিব পাৰে, বা আপুনি যদি হেল্থ কনচিয়াছ অলিভ অইল দিব পাৰে, অইল কমো দিব পাৰে, কোনো কথা নাই। মই বহুত বেছি কমো নাই দিয়া, বহুত বেছিও দিয়া নাই। চ' তেলৰ হিচাপটো আপুনি আপোনাৰ মতে এডজাষ্ট কৰিব। আৰু মোৰ নিচিনা এইদৰে বনালেও বহুত ধুনীয়াকৈ ৰেডি হৈ আহিব। যিহেতু পিঁয়াজত ভাজোঁতেও আমি অলৰেডি বহুত অইল ইউজ কৰিছোঁ, গতিকে আধা কাপ অইলে যথেষ্ট। তো এতিয়া এইখিনি ভজা পিঁয়াজ মই মাংসত দি কিছুবাৰ ভাজিছোঁ। মই বেছি গ্ৰেভি নবনাওঁ, যিটো মাংসৰ গ্ৰেভি, কিয়নো অলৰেডি বেলেগ গ্ৰেভি মোৰ আছে চিকেনৰ খাবলৈ। চ' সেইকাৰণে মই অকণমান ভজা পিঁয়াজ ইউজ কৰিছোঁ। আৰু এয়া লগতে মই দি দিলোঁ এটা বিলাহী। যদি গ্ৰেভি বেছিকৈ লাগে আপোনাক, তেতিয়াহ'লে পিঁয়াজ, বিলাহী আৰু মছলা আপুনি ৰেচিঅ'টো অকণমান বঢ়াই যাব। এইখিনি ভাজ খাব লাগিব অকণমান সময়, ধৰক 10-15 মিনিট। প্ৰায় 50% কুক হৈ যাব লাগিব আৰু মছলাৰ ৰ ফ্লেভাৰটো গুচি যাব লাগিব, কালাৰ চেঞ্জ হ'ব লাগিব। এয়া ৰাইচখিনিও প্ৰায় শুকাই ৰেডি হৈ গৈছে ধুনীয়াকৈ। আৰু এয়া ভজা পিঁয়াজ কিছুমান থৈছোঁ, লেয়াৰিঙৰ টাইমত ইউজ কৰিম। লগতে লৈছোঁ কাজু আৰু কিচমিচ। এয়া লৈছোঁ মিণ্ট লিফ বা পুদিনা পাতৰ লগত আপুনি ধনিয়া পাতো ইউজ কৰিলে ভাল আহে ফ্লেভাৰ, মোৰ তাত নাই আজি। আলু লৈছোঁ আৰু এয়া লৈছোঁ দৈ। এয়া ধুনীয়া ডাঠ দৈ, ঘৰতে বনোৱা। আৰু কাজু কিচমিচৰ লগত আপুনি বেলেগ ড্ৰাই ফ্ৰুটছো ইউজ কৰিব পাৰে, খেজুৰো ইউজ কৰিব পাৰে, তাৰ লগত পিস্তা, আলমণ্ড। মই অকল আজি বেছিক এইখিনি প্ৰায় ৰেডি হৈ গৈছে মোৰ এতিয়া। এইখিনিত যদি আপোনালোকৰ নিমখ বা তেনেকুৱা কিবা এডজাষ্ট কৰিবলগীয়া থাকে, আপুনি এডজাষ্ট কৰিব পাৰে। আৰু বহুতে এইখিনি ষ্টেজতে বিৰিয়ানী মছলা এড কৰে। মই বিৰিয়ানী মছলা এড নকৰোঁ, মই তেনেদৰেই বনাম চিম্পলভাৱে, অতি সাধাৰণভাৱে। চ' এতিয়া এইখিনি হৈ গ'ল আৰু এতিয়া ইয়াত মই চাউলখিনি এড কৰিব লাগিব। এতিয়া এইখিনি অকণমান ড্ৰাই হৈ গ'ল, যিহেতু তাত অকণমান পানী বা বাটাৰ মিল্ক বা কোকোনাটৰ গাখীৰ যিটো, সেয়াও আপুনি এড কৰিব পাৰে। যি ইচ্ছা আপুনি এড কৰিব পাৰে, বা চাউল ধোৱা পানীখিনি, যিখিনি চাউল সিজোৱা পানী, আপুনি সেইখিনিও দিব পাৰে। মই অকণমান নৰ্মেল গৰম পানী লৈ লৈছোঁ মেৰিনেশ্যনৰ যিটো সাজ, তাতে সেইটো অখালি পেলাই মই পানীখিনি মাংসৰ ওপৰত দি দিছোঁ। ইয়াতে কিন্তু যদি নাৰিকলৰ গাখীৰ দিয়ে বহুত বেছি সোৱাদ আহে, কিন্তু সদায়নো নাৰিকলৰ গাখীৰ এভেইলেবল নাথাকে আমাৰ ঘৰত। চ' তো সেইটো ট'টেলি অপশ্যনেল। আৰু দৈ দি দিলোঁ।
যদিহে আপোনালোকৰ ঘৰত দৈ সেইটো সময়ত নাথাকে তেতিয়াহ'লে আপুনি নেমু বা ভিনেগাৰ দি একাপ গাখীৰ আপুনি নেমু বা ভিনেগাৰ সানি বা মিক্স কৰি 10-15 মিনিট থৈ দিব। সেয়াও ধুনীয়া বাটাৰ মিল্ক হৈ যাব। দৈ সলনি আপুনি বাটাৰ মিল্ক ইউজ কৰিব পাৰে। এয়া ভজা পিঁয়াজবোৰ দি দিলোঁ ওপৰত আৰু লগতে দি দিম কাজু আৰু কিচমিচ এমুঠি। যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে, মই আগতেও কৈছোঁ। আৰু ইয়াতে দি দিলোঁ মিণ্ট লিভছ বা পুদিনা পাত, তাৰ লগতে ধনিয়া দি দিব যদি আপোনালোকৰ ওচৰত আছে। আৰু এইদৰে এখন হেতাৰে মই লাহে লাহে বিৰিয়ানীখিনি এইদৰে মিলাই যাম, স্প্ৰেড কৰি যাম। এই চাউলখিনি দিওঁতে এটা কথা মন কৰিব যে চাউলখিনি হেঁচি হেঁচি নিদিব। তাক লাইটলি আপুনি ওপৰৰ পৰা হাতেৰে বা হেতাৰে লাহে লাহে আপুনি বস্তুটো ফেলাই যাব। বুজিছেনে মই কিদৰে কৰিছোঁ, দেখিছেনে? এইদৰে হেতাখনেৰে লাহে লাহে জোকাৰি চাউলখিনি পেলাই দিব। যদি আমি হেঁচি দিওঁ তেতিয়াহ'লে এইদৰে যিবোৰ মছলা আছে দেখিছেনে, মছলাবোৰ আঁতৰাই নিদিব। মছলাবোৰ ইয়াৰ লগতে থাকিব দিব, যিখিনি গোটা মছলা, কিয়নো তাৰ ফ্লেভাৰটো এৰিব ষ্টাৰ্ট কৰিব যেতিয়া আমি ইয়াক প্ৰেছাৰ কুক কৰিম। আৰু ফাইনেলি ওপৰত যিখিনি ৰৈ গৈছিলে সেইখিনি আকৌ ছেম লেয়াৰিং দি দিম। এইদৰে মই লাহে লাহে কৰি গ'লোঁ। এটা কথা মন কৰিব যে যদি আমি হেঁচি হেঁচি চাউলখিনি দিওঁ তেতিয়াহ'লে চাউলখিনি ফ্লাফি বা এটা এটা নহ'ব। তো আমি লাহে লাহে হাতেৰে বা হেতাৰে স্প্ৰেড কৰিব লাগিব। এই ষ্টেপটো আপোনালোকে কিন্তু পাহৰি নাযাব। বিৰিয়ানী সাধাৰণতে সকলোৱে বনাব জানেই। মই যিসকলে নতুনকৈ শিকিছে তেওঁলোকক মই কথাখিনি মন কৰি দিছোঁ। এতিয়া এইটো ষ্টেজতে মই আৰু এটা বস্তু এড কৰিম। এয়া হৈছে গাখীৰ আৰু হালধি। মই কোনো ফুড কালাৰ ইউজ কৰি ইমান এটা ভাল নাপাওঁ, তো সেইকাৰণে মই নেচাৰেল কালাৰ ইউজ কৰিব ভাল পাওঁ কাৰণে মই ইয়াতে হালধি মিহলি গাখীৰ ইয়াতে মই ওপৰৰ পৰা পেলাই দিছোঁ, যাতে এটা ধুনীয়া কালাৰ ওলাই আহে। কালাৰৰ বাবে ইয়াতে আপুনি কেশৰো ইউজ কৰিব পাৰে, কিন্তু কেশৰ নাথাকিলে এইদৰে হালধি গাখীৰ দিব পাৰে। আৰু এয়া মই দেশী ঘি ঘৰতে বনোৱা, বেছি নহয়, মই প্ৰায় 1.5 চামুচ দিম। আপোনালোকে মেক্সিমাম 4 চামুচ দিব পাৰে। এতিয়া এইখিনি ৰেডি হৈ গ'ল আৰু এইখিনি এতিয়া মই সিজাব লাগিব, মানে দম কৰিব লাগিব, মানে প্ৰেছাৰ কুক কৰিব লাগিব, ভাপত সিজাব লাগিব। আৰু অকণমান নেমু চেপি দিছোঁ, অপশ্যনেল টোটেলি। বহুতে কি কৰে ইয়াতে কেওৰা ৱাটাৰ আৰু ৰ'জ ৱাটাৰ দিয়ে, তেতিয়া আৰু বহুত ধুনীয়া ফ্লেভাৰ ওলায়। আপোনালোকে নিদিলেও কোনো কথা নাই, নিদিলেও তাৰ সমানেই তাৰ ধুনীয়া টেষ্ট আহে। তো এয়া মই জুইৰ শিখা একেবাৰে নুমাই দিছোঁ আৰু প্ৰেছাৰ কুকাৰত ইয়াক মই প্ৰায় 20 মিনিট পৰা 25 মিনিট সিজাম। কিছুপৰ পিছত এইখিনি ৰেডি হৈ গ'ল আৰু ভাপ যোৱাৰ পিছত ঢাকন আঁতৰাই চাওক ইমান ধুনীয়াকৈ সিজিছে, ইমান ধুনীয়াকৈ বিৰিয়ানীখিনি তৈয়াৰ হৈ আহিছে। তাৰ ফ্লেভাৰ, তাৰ এৰ'মা পাৰফেক্ট। ইয়াত চাব পাৰে আপুনি, দেখুৱাইছোঁ চাউলটো বহুত পাৰফেক্টলি কুক হৈছে। এইখিনিতে জনাওঁ এটা কথা যে বিৰিয়ানীৰ যিটো চাউল সেইটোৱে বিৰিয়ানীৰ চিনাকি হয়, পেহচান। চাউলটো দেখিছেনে, ফ্লাফি হ'ব লাগিব। চাউলটো আপোনাৰ যিটো আমি পোলাওত যিটো খাওঁ সেইটোৰ চাউল ডিফাৰেণ্ট হয়, নৰ্মেল ৰাইচৰ ডিফাৰেণ্ট। বিৰিয়ানীত এনেদৰে ফ্লাফি হ'ব লাগিব। আৰু ৰাইচটো পাৰফেক্টলি কুক হ'ব লাগিব, অতিমাত্ৰা সিজিবও নোৱাৰে বা বহুত টাইট হৈ থাকিলেও ভাল নালাগে। চ' এইটো কনচিষ্টেঞ্চিটো আজি পাৰফেক্ট হৈছে। এতিয়া ইয়াক ছাৰ্ভ কৰিম। ছাৰ্ভ কৰিবলৈ বাচন এটাত এইদৰে মই হেতা এখনেৰে বিৰিয়ানীখিনি ওলাই যাম। আচ্ছা, এইখিনিতে এটা কথা কৈ দিওঁ যে বিৰিয়ানীখিনি আপোনালোকে গোটেই হেতাৰে মিক্স কৰি নিদিব কুকাৰতে। লাহে লাহে এফালৰ পৰা আপোনালোকে এইদৰে উঠাই যাব। চিকেনৰ টুকুৰা, চাউল, সমান মছলা গোটেইখিনি যাতে সমানভাৱে ওলাই আহে। তো এবাৰত এইদৰে তলৰ ফালে হেতাখন নি এবাৰত এইদৰে লাহেকৈ আপুনি উঠাই আনিব, কিয়নো এইটো প্ৰচেছ বহুত ইম্পৰ্টেণ্ট হয়, নহ'লে চাউলখিনি ভাঙি যাব পাৰে। যদি আপুনি প্ৰথমতে কুকাৰটোত গোটেইখিনি আপুনি হেতাৰে মিক্স কৰি দিয়ে, ভাঙি যাব পাৰে, মাংস টুকুৰাবোৰো বেছি ভাঙি যাব পাৰে। চ' এইদৰেই উঠাব। উঠালে যদিহে আপুনি এই বিৰিয়ানী
কিবা গ্ৰেভিৰ লগত পনীৰ হওক বা চিকেন হওক বা এগ কাৰী কিবা গ্ৰেভিৰ লগত খায় তেতিয়াহ'লে এইদৰে গ্ৰেভি কমকৈ ৰাখিব আৰু যদিহে আপুনি অকল বিৰিয়ানীখিনিয়ে তেনেদৰে ৰাইতা বা আচাৰৰ লগত তেনেদৰে খাব বিচাৰিছে তেতিয়াহ'লে যিখিনি মই মছলা ইউজ কৰিছিলোঁ বিলাহী পিঁয়াজ দৈ আদা নহৰু গোটেই ৰেচিঅ'বোৰ বঢ়াই যাব যেনেকৈ মই 6টা পিঁয়াজ ইউজ কৰিব যদি 4টা মই ইউজ কৰিছোঁ বিলাহী এটা ইউজ কৰিছোঁ আপোনালোকে 2টা ইউজ কৰিব দৈ একাপৰ সলনি 2 কাপ তেনেদৰে আৰু চ' এইখিনি পাৰফেক্ট ৰেষ্টুৰেণ্ট ষ্টাইল বিৰিয়ানী ৰেডি হৈ গ'ল আৰু এইখিনি ছাৰ্ভ কৰিলোঁ মই লোকেল চিকেন গ্ৰেভি আৰু অকণমান চালাড আৰু নেমুৰে যদিহে আপোনালোকৰ ওচৰত দৈ থাকে তেতিয়াহ'লে প্লেইন দৈ বা দৈৰে ৰাইতা বনাই খাব পাৰে মই আজি এইদৰে সাধাৰণভাৱেই খালোঁ ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ যদিহে ভিডিঅ'টি চাই ভাল পালে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু ৰেচিপিটো ঘৰত নিশ্চয় ট্ৰাই কৰিব যিদৰে মই বনাইছোঁ তেনেদৰেই বনাব তেতিয়াহ'লে ইয়াৰ ৰেচিঅ'টো ধুনীয়া থাকিব পাৰফেক্ট থাকিব আৰু আপুনি ঘৰতে অতি কম খৰচতে অতি সহজতে ৰেষ্টুৰেণ্ট ষ্টাইল এইদৰে বিৰিয়ানী বনাই খাব পাৰিব ভিডিঅ'টি যদি চাই ভাল পালে ইয়াক আপোনালোকৰ চিনাকি বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ